নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো একদম ৰাতিপুৱাই আৰম্ভণি কৰিলোঁ আৰু আমাৰ মেডাম এতিয়া শুয়ে আছে। মই আহিলোঁ আমাৰ এই দোকানখনৰ পাছফালে। এইটো পৰিৱেশ চাওক কি ধুনীয়া। ৰাতিপুৱা শুই উঠি আহিছোঁ আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভণি কৰা মেইন কাৰণ এটাই, কি বুলি ক'ম আৰু এটা স্পেচিয়েল বস্তু মই আমাৰ মেডামে গম নোপোৱাকৈ মনে অৰ্ডাৰ কৰি থৈছিলোঁ আৰু বস্তুটো কালি পালেহি। আজি ভিডিঅ'টো শ্বুট কৰি আছোঁ অক্টোবৰ 3 তাৰিখ আৰু কালি 2 তাৰিখে বস্তুটো মই বাইদেউ গম নোপোৱাকৈ আমাৰ মেডামে গম নোপোৱাকৈ মই বস্তুটো ৰিচিভ কৰিলোঁ। এতিয়ালৈকে বস্তুটো মই তাই গম নোপোৱাকৈ থৈ দিছোঁ, কিন্তু আৰু স্পেচিয়েল দিন এটাৰ কাৰণে বস্তুটো অৰ্ডাৰ কৰিছিলোঁ আৰু সেইটো হ'ল 13 অক্টোবৰ আমাৰ এনিভাৰ্চেৰী আৰু সেইটো কাৰণে বাইদেউক গিফ্ট দিম বুলি বস্তুটো অৰ্ডাৰ কৰিছিলোঁ। তাই গম নাপায়, কিন্তু ধৰক এইটো বস্তু যে মই অৰ্ডাৰ কৰিছোঁ তাই সপোনতো ভাবিব নোৱাৰে, বা এইটো বস্তু যে তাইক মই ছাৰপ্ৰাইজ দিম বা সেইটো গিফ্ট দিম, সেইটো তাই সপোনটো ভাবিবও নোৱাৰে। কাৰণ একদম এটা বহুত ডাঙৰ বস্তু, আমাৰ কাৰণেতো বহুত ডাঙৰ বস্তু আৰু প্ৰয়োজনীয় বস্তুটো তাই বহুত দিনৰ পৰা লাগে বুলি কৈ আছিলে। মই সেইটো কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰি বস্তুটো মই তাই গম নোপোৱাকৈ অৰ্ডাৰ কৰি মই ৰিচিভ পোৱালৈকে চব মই মনে কৰি আছোঁ। আৰু কিমাননো ধৰক ঘৰখনতনো এটা বস্তুতে কিমান দিন মনে থৈ দিম, ঘৰখনত থাকোঁ দুটাই আৰুতো বেলেগ মানুহ নাই। ইমান দিন যিহেতু লুকুৱাই থৈ দিব নোৱাৰোঁ 13 অক্টোবৰলৈকে। আৰু বস্তুটো হ'ল এইটো কি বস্তু আপোনালোকে এনেই কেছ কৰি পিনি কওকচোন। এইটো একদম ব্লেংক কভাৰটো অনা কাৰণ আছে যাতে ইয়াত কি আছে আপোনালোকেও ক'ব নোৱাৰে আৰু তাইও যাতে ক'ব নোৱাৰে প্ৰথম দেখাৰ লগে। ব'লক তেন্তে হ'লে চাওঁগৈ। তাই এতিয়া শুয়ে আছে চাগে। মই ৰাতিপুৱা আকৌ সোনকালে উঠিলোঁ। তাই বতৰটো অলপ বৰষুণ দি আছে, সেইটো কাৰণে তাই চাগে শুয়ে আছে। ব'লক চাওঁগৈ তাই ভাগৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় এইটো দিয়াৰ পিছত। আৰু মই ভবাটোৱে হয়, তাই এতিয়ালৈকে উঠাই নাই। বৰষুণটো কি কৰি আছে ছোৱালী? ছোৱালী নাই, শুয়ে আছে। ব'লকচোন তাই ছোৱালী ছোৱালী উঠা আকৌ, উঠা না। মই তোমাৰ কাৰণে বস্তু এটা আনিছোঁ, উঠা। ৰাতিপুৱা বস্তু এটা আনিছোঁ, উঠা। বহুত ডাঙৰ বস্তু এটা, উঠা না। উঠাচোন, সোনকালে উঠা না। উঠা, বহা। তুমি উঠা আকৌ, তোমাক মই বস্তু এটা দিম বুলি কৈছোঁ নাই। লাগিব নালাগে সেইটো কথা কোৱা, নহ'লে মই যাওঁগৈ। কোৱা লাগিব নালাগে? তোমাক মই বস্তু এটা গিফ্ট দিম বোলো ৰাতিপুৱা। সঁচাকৈ দিম, সঁচাকৈ, মিছা কথা কোৱা নাই। তুমি উঠা। হ'ব, তুমি উঠা বহা। লাগে নালাগে? নহয়, মই সঁচাকৈ কিবা এটা দিম, কোৱা। এনেকুৱা এটা বস্তু সেই বস্তুটো ধৰা মই তোমাক দুদিনমানৰ পিছত দিবলগীয়া আছিলে, কিন্তু কৈ দিছোঁ নহয় সঁচাকৈ। এই বস্তুটো ধৰা মই দুদিনমান দেৰিকৈ দিব লগা আছিলে, কিন্তু আজিয়ে দি দিওঁ আৰু। ইমান ধৈৰ্য ধৰিব নোৱাৰোঁ আৰু ময়ো। লাগেনে? তেতিয়াহ'লে এটা কাম কৰা, চকুটো মুদা। লাগে নালাগে? বস্তু লাগে যে হ'ব মুদাও। হাতখন দিয়া। ৰেডি? 1 2 3। এইটো খোলা, ইয়াৰ ভিতৰতে আছে বস্তুটো। সঁচাকৈ বস্তুটো ইয়াতে আছে। খোলা, জোৰ দি খোলা। সেইটো উঠা শুই দিবা। উঠা না, ডেট আছে বস্তুটো আছে। তেতিয়াহ'লে এইবাৰ চকুটো মুদা। এইবাৰ দিম। এইবাৰ হাতখন দিয়া। এইবাৰ হাতখন দিয়া। এইখন হ'লেও দিয়া। ভালকৈ মেলি থোৱা আকৌ। নিদিওঁ, পোক নিদিওঁ। দিয়া হাতখন মেলা। হাতখন দিয়া আকৌ। নাই, এইবাৰ দিম। উঠা।
ওপৰত কোৱা হা পোক চোক নিদিওঁ ভগৱানৰ শপত নিদিওঁ সুধা বক্সটো দি পেলাই ফুটা ক'ব আহিছা ইয়াৰ ভিতৰত কিবা এটা আছে এইটো কিহৰ কভাৰ হ'ব পাৰে কোৱা আকৌ মোবাইল একো ক'বা নহয় মোবাইলৰ কভাৰ হয় নহয় তুমি য'ৰ পৰা যি আনি এতিয়া মোক উঠাবলৈ কৈ আছা জানো হয় নহয় কোৱা আকৌ হয় নহয় এইটো মোবাইলৰ কভাৰ কি মোবাইল ইয়াত আছে নি হা নাই এনেই আছে সঁচাকৈ আছে তুমি খোলা আকৌ বস্তুটো আনবক্সিং কৰাৰ আগতে তুমি লাইটটো দি দিয়া ৰুমৰ লাইটটো দি দিয়া তেতিয়াহে বস্তুটো ভাল লাগিব এনেকুৱা এটা বস্তু তুমি মানে পাগল হৈ যাবা দেখি হা দিয়া আৰু খোলা ৰেডি খোলা আছে বহুত ডাঙৰ বস্তু বহুত ডাঙৰ বস্তু তুমি ৰাতিপুৱাই দিবা একদম পাগল যাবা তুমি খোলা না বস্তুটো খোলা জল্দি খোলা মোৰে ৰৈ থাকিব পৰা নাই খোলা জল্দি খোলা এইটো ভিডিঅ' এতিয়া শ্বুট কৰাৰ কাৰণ আছে আৰু কেতিয়া যাব নাজানো হয়তো 13 তাৰিখৰ পিছত যাব খাটাং খোলা ৰেডি হ'ব খোলা আকৌ জল্দি খোলা অঁ কি বস্তু এইটো কি বস্তু তুমি চোৱা আকৌ কি বস্তু কি বস্তু হা আইফোন 13 হা তোমাৰ এটা সপোনৰ বস্তু আজি মই কিমান কষ্ট কৰি এইটো ফোনটো আচলতে সঁচা কথা কৈ দিওঁ নি বস্তুটো কালি আহিলে মই ৰিচিভ কৰি পিনি মনে থৈ দিছিলোঁ আৰু আজি মই বোলো নাই ইমান দিনটো আজি 13 তাৰিখলৈকে মই থৈ দিব নোৱাৰোঁ সেইটো কাৰণে আজিয়ে বোলো বস্তুটো দি দিওঁ আকৌ হা ইমান এটা ডাঙৰ বস্তু কোনে দিব হা এনিভাৰ্চাৰী গিফ্ট কোনে দিব এনেকৈ হা আইফোন 13 এইটো তোমাৰ একদম প্ৰয়োজনীয় বস্তু হয় নহয় হা হয় নহয় অৰিজিনেল ডুপ্লিকেট আকৌ আজিকালি আকৌ আইফোন নামত ডুপ্লিকেট বহুত আছে হা পূৰা ৰেডি কৰি থৈ দিছোঁ আইফোন 13 ব্লেক কালাৰ কেনেকুৱা লাগিলে আৰু 13 অক্টোবৰলৈকে ৱেইট কৰা 13 অক্টোবৰ তাৰিখে আজিতো 3 তাৰিখ হৈছে আৰু আৰু 10 দিন আছে হা তেতিয়া আৰু সৰু সুৰাকৈ যদি এনিভাৰ্চাৰী উপলক্ষে যদি কিবা কৰা তো এই শ্বটটোৰ পিছত ইটো লগাই দিবা তেতিয়া আমাৰ এনিভাৰ্চাৰী ভিডিঅ' কমপ্লিট হৈ যাব দেই এইটো ভিডিঅ' এতিয়া দিব নোৱাৰিবা আকৌ একদম এনিভাৰ্চাৰীৰ পিছত মই ৰাতিপুৱা শুই উঠাৰ পৰা ভিডিঅ' বনাই আছোঁ আৰু কোনে ল'ব হা কোনে আৰু এইডাল লোৱা এইডাল হ'ল ইয়াৰ চাৰ্জাৰ ব্লেংক কভাৰটো মই বেলেগ কভাৰ আনি থৈছোঁ তুমি জানা নাই কথাটো আৰু ৰেগুলাৰ ভিডিঅ' বনাবা যাতে একদম পূৰা ৰেগুলাৰ ভিডিঅ' আপলোড দিব পাৰি দেই আগতে কৈ থকা নহয় ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম ৰাতি বেয়া হয় বা সিটো প্ৰব্লেম দেখাই থকা নহয় এতিয়া তোমাৰ দিন ৰাতি কথা নাই তুমি যেতিয়া ইচ্ছা তেতিয়া ভিডিঅ' বনাব পাৰা এতিয়া বনাবা নাই কেনেকুৱা লাগিছে কোৱা এবাৰ তোমাৰ মন্তব্যটো কোৱা তাৰপিছত ভিডিঅ'টো সামৰণি মাৰিম কোৱা আকৌ কি বজাম বাৰু ভাল লাগিছে এনেকুৱা ভাল লাগিছে যেন আগতে কেতিয়াও এইটো ভাল লগা নাই মানে কি বজাম ভবাও নাই ৰাইজ ইমান যে আচৰিতজনক এটা গিফ্ট দি দিব মই ভাবি আছিলোঁ এনিভাৰ্চাৰী আহিব এনেই কাপোৰ চাপোৰ কিবা তেনেকৈ আগতেও গিফ্ট কৰে তেনেকুৱাই কৰিব কিন্তু এনিভাৰ্চাৰীলৈ এতিয়াও 10 দিন আছে আজি 3 তাৰিখও নাই কেনেকৈ মিলালা পইচা পাতি ইমান অসুবিধা মই মিলালোঁ দিয়া আৰু মানে গাইছ এই পিছফালে দেখিছে সেই গছজোপা তাত মানে বাঁহ এটা পৰি আছিলে তাৰপিছত সন্ধিয়া চালোঁগৈ পোৱালি কেইটামান আছিলে মাকজনী নিব বুলি ভাবিলোঁ নাই নিনিলে এতিয়া ৰাতিপুৱা চালোঁগৈ সেইকেইটা ইয়াতে আছে সেইকেইটা মই এতিয়া লৈ আহিলোঁ এতিয়া তাত থাকিলে এতিয়া আকৌ কিবা খাই পেলাব সেইটো কাৰণে ঘৰলৈ লৈ যাওঁ আৰু মই এতিয়া মেডামে এনেই চৰাই পেলাই লাগে বুলি কৈ আছিলে আৰু আজি তাইক এতিয়া দিমগৈ আৰু পূৰা ভাল পাব চাগে আজি এটা দিনটোতে কেনেকুৱা মৰম লাগিছে আপুনি চাওকচোন পূৰা ভোকত আছে চাগে মাকজনীয়ে একো খুৱাব পৰা নাই ব'লক তাইক দিওঁগৈ কিবা কিবি খুৱাব আৰু পূৰা খুচি হৈ যাব চাগে আজি এনেকুৱা ভাল দিনটোতে একদম এনেকুৱা ছাৰপ্ৰাইজ মানে এতিয়া কি কৰিব এতিয়া তাত থাকিলেতো চৰাই কিবা খাই পেলাব ইমান সৰু পোৱালি তলত পৰি আছে সেইটো কাৰণে দিওঁগৈ ব'লক আৰু তাইৰ ৰিয়েকশ্যনটো চাওঁগৈ আজি কেনেকুৱা লাগিব
অ' ছোৱালী ছোৱালী চাওঁ এইফালে আহাচোন বস্তু এটা আনিছোঁ চোৱাহি আকৌ চোৱা আকৌ কিবা এটা চোৱা আকৌ দেখিছা নাই হা চোৱা আকৌ কি ধুনীয়া ধুনীয়া চৰাই বুলি পাঁচটা সেই গছজোপা তলত পৰি আছিলে নহয় সেই আমাৰ দোকানৰ পাছফালে যে আছিলে গছজোপা মাকজনী মানে সেই আকৌ কালি সন্ধিয়াই পৰি থকা মই অকণমান মই দেখিলোঁ বাঁহটো তাৰপৰা ৰাতিপুৱা কি নিব বুলি ভাবিলোঁ নিনিলে এতিয়াতো তাত থৈ দিলে কিবা খাই পেলাব হয় নহয় সেইটো কাৰণে ঘৰলৈ লৈ আহিলোঁ এতিয়া তুমি ধুনীয়াকৈ কিবা কিবি খোৱা পূৰা ভোকত আছে চাগে বোলা ব'লা বাহিৰলৈ লৈ আহা আৰু ৰাইজ ৰাতিপুৱা এনিভাৰ্চাৰী বুলি মানে ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ পাই গৈছোঁ তাৰ আগতে দিয়াটোতো সেইটো ডাঙৰেই কিন্তু এইটো মানে মই বুজাব নোৱাৰোঁ মানে আগতে আমাৰ আৰু এটা পিউ বুলি আছে কি মৰম লাগে এতিয়া সিহঁতক খুৱাম কি সিহঁতি কি খাই নাজানো সেইকাৰণে মই বিস্কুট গুড়ি এনেকৈ পানীত দি লৈছোঁ এয়াকে খুৱাম এতিয়া তুমি এইখিনি হাতে কেনেকৈ খুৱাবা তেনেকৈ এতিয়া মুৰ্গীখন বৰ সৰু সৰু নহয় দেখিছা নাই চৰাইকেইটা বৰ অকণমানি ৰ'বা মই বস্তু এটা মনত পৰিছে বস্তু এটা আনো তুমি সেইটো খুৱাবা দেই ৰ'বা এইটো লোৱা এইটো দেশী যোগাৰ নতুন চিৰিঞ্জ এটা আছিলে এইটো মই এইটো তাত থৈ আহিলোঁ এইটোত ভৰাই দিয়া পূৰা ফিটিংকৈ ভৰাই লোৱা অকণমানকৈ দি দিবা এইটো মুকলি কৰি দিওঁ নি চোৱা মুৰ্গীখন কেনেকৈ মেলি দিছে চোৱা চোৱা কিমান ভোকত আছে চোৱা তোমাক যদি এনেকৈ ৰখা হয় কেনেকুৱা লাগিব হা দেখিছে নাই কেনেকুৱা ভোকত কেনেকৈ চিঞৰিছে অকণমান দি খুৱাই দিয়া এইটো চোৱা কেনেকৈ খাইছে এটা খুৱাম বাহ দেখিছা নাই মাকে কিবা দিছে বুলি এইটো বিস্কুট খাই থাকিব পাৰিবা জানো হা বিস্কুট খাই থাকিব পাৰিবা জানো পাৰিব আৰু তেহেঁতৰ কাৰণে এই বাঁহ এটা আছে নহয় আগতে আমাৰ পিউ কাৰণে থকা বাঁহটো এইটো লোৱা এইটো তেহেঁতৰ কাৰণে বাঁহ অলৰেডি ৰেডি হৈয়ে আছে কেনেকুৱা লাগিলে সেইটো কোৱা কেনেকুৱা লাগিলে বস্তুকেইটা পাই বহুত ভাল লাগিলে থেংক ইউ এইটো মোৰ কাৰণে কি হ'ব এইটো এতিয়া মোকো থেংক ইউ কৰি লাভ নাই এইটো ভগৱানে মিলাই দিছে তোমাক হা ভগৱানে দিছে মই এইটো গছৰ পাৰিও নাই নহয় মানে থেংক ইউ ভগৱান এনিভাৰ্চাৰী দিনাখন ইমান ধুনীয়া ইমানকেইটা গিফ্ট দিয়াৰ কাৰণে থেংক ইউ মই যিমান পাৰোঁ আৰু এতিয়া ভালকৈ ৰাখিবা আকৌ দেই A few moments later. কি হৈছে গাইছ কি হৈছে কি আজি হ'ল অক্টোবৰ 13 তাৰিখ আৰু আজি সেই বুলি সন্ধিয়ালৈ মানে এটা হাঁহে কোমোৰা এটা খানা আয়োজন কৰা হ'ব কোমোৰা ছিঙিবলৈ ওপৰত উঠিব লগা হৈছে এইজোপা আমাৰ একদম পূৰা ঘৰ কাষতে চাওক নিজে এজোপা ক'ৰ পৰা আহিলে সচ নাজানো এডোখৰত লাগিলে এতিয়া কোমোৰা কেইটামান আমাক খোৱালে বাৰু আৰু বেছিকেইটা নাই এতিয়া কোমোৰাটো ছিঙি লওঁ তাৰপিছত দেখা যাব ৰ'ব এইটো আজি বধা হ'ব বধিম আজি এনিভাৰ্চাৰী উপলক্ষে টিং টিং এতিয়াতো বান্দৰৰ নিচিনা আৰু তেনে গম পালেই ৰাইজ এনিভাৰ্চাৰী কিন্তু কি হ'ল বতৰটো আজি বহুত বেয়া হয় নাই কি ভিডিঅ'টো বনাব নাপালোঁ ৰাতিপুৱা কাম কৰি আছিলে সেইকাৰণে বনাব নাপালোঁ কিন্তু এতিয়াই আৰম্ভ কৰি দিয়া হ'ল আৰু হেপী এনিভাৰ্চাৰী দুখ নকৰিবি দেই জিভা উলিয়াই দিলি নি ছাৰ গোটেই গছজোপা কাটিব আজি হাঁহে কোমোৰা জুতি আজি কি আজি স্পেচিয়েল পাৰ্টিটো দেউতাহঁতৰ ফালৰ পৰাহে পাৰ হৈ গ'ল ন चलो अगर स्वाली दे सकता है हाँ दे नहीं सकता क्या वो पार्टी भी दे सकता है दे फले पूरा एकदम हाঁহ পুৰি থকা আছে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ কিন্তু এইটো কিনা নহয় ইয়াতে ঠোঁটলৈকে মঙহ আছেনে নাই কিনা নহ'ল ন ভালটো কিনা হ'ব লাগিছিলে ঠোঁটটোতো মঙহ থাকে তুমি অহাবা ইয়াত গালি খাইছা নাই ভাতৰ সমানে খাইছা নে লাগিব